আজি 7 এপ্ৰিল অৰ্থাৎ আজিৰে পৰা নিৰ্বাচনৰ প্ৰচাৰ অভিযান সামৰি মাৰিব লাগিব প্ৰতিটো দল তথা প্ৰতিজন প্ৰতিনিধিয়ে। কাৰণ পৰহি অৰ্থাৎ 9 তাৰিখে নিৰ্বাচন আছে। নিৰ্বাচনৰ আগত এদিন ৰাইজক বুজিবলৈ সময় দিয়া হয়। মানে নিৰ্বাচনৰ এদিন আগত কোনো দল বা প্ৰাৰ্থীয়ে নিৰ্বাচনৰ প্ৰচাৰ চলাব নোৱাৰে। সেই অনুযায়ী আজি 7 এপ্ৰিলৰ পৰা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। তো এতিয়া কথা হ'ল কি, আজি দেখা যাব কি জানে, যে কোনটো ৰাজনৈতিক দল বা কোনজন প্ৰাৰ্থীয়ে মানে নিজৰ ফেচবুক প্ৰফাইলত মানে এনেকৈ ফটো ভিডিঅ' আপলোড কৰিব যে লোকাৰণ্য ইমান মানুহ, মানে দল বল দেখুৱাৰ আজি শেষৰ দিন ন। চাহে ৰাইজ মনৰ পৰাই আহক, নাইবা কিবা কিবি মিঠাই কিনে তেলৰ টকা দি কিনে আনক ৰোড শ্ব' কৰিবলৈ। মেইনলি আনিবই আৰু দেই, যেনেকৈ নহওক বুজাই কিনে হওক বা আনিবই আৰু মানে একদম সকলো দল বা সকলো প্ৰাৰ্থীয়ে একদম ভৰ্তি কৰি দিব মানে ৰাজপথ। এইটোৱে আৰু শেষৰ দিন যিহেতু ন, দেখুৱাব লাগিব। বাকী যি কি নহওক, ভোট আপোনাৰ অধিকাৰ। যিটো দল বা যিজন ব্যক্তিক ভাল লাগে তাক দিব, এইটো সকলোৰে ব্যক্তিগত অধিকাৰ।